মই লাষ্টত 16 তাৰিখৰ দিনটোত গৈছিলোঁ 16 তাৰিখে সি 17 তাৰিখে নে 18 তাৰিখে গৈছে ইয়াৰ পৰা গেটখন খুলিবলৈ এতিয়া কাক ফোন কৰিম বৰাক ফোন মাৰিলোঁ বৰাই ফোন নুঠালে তাৰপিছত জুবিনক ফোন মাৰিলোঁ তেওঁ গেটখন খুলি দিলে মোক খুলি দিলে সোমালোঁ সুধিলোঁ খবৰ খাতি কেনেকুৱা একদম মানে অৱস্থা বেয়া মানে একেবাৰে হতাশ মানে কোনো হাঁহি নাই মুখত আগতে আমি দুইটাই লগ পালে মানে এনেই লগ পালে যিটো হাঁহি ওলায় তাৰ সেই হাঁহি নাই হাঁহি দেখা নাই বহুত ভাগৰুৱা বহুত দিনৰ পৰাই তাৰ এইটো চলি আছে আমি আচলতে এই কথাটো এতিয়ালৈকে বহুতে ক'লে যতীন বৰাইও ক'লে শেষবাৰ ফোন কৰোঁতে যথেষ্ট ভাগৰুৱা দেখিছে মানে আছে বহুত যিমান মানুহেকে এতিয়ালৈকে দেখিলোঁ শেষ যেতিয়া লগ পাইছে তাৰ আগলৈকে মানুহজনক ভাগৰুৱা দেখিছে কিন্তু সেই বস্তুটো কিয় মন নকৰিলে বাৰু আশে পাশে থকা মানুহবোৰে ৰাইজৰ সেইটোৱেইটো প্ৰশ্ন সেইটো মেইন মেনেজাৰৰ দায়িত্ব আছিলে মেনেজাৰে নিব নালাগিছিলে এনেকুৱা এজন মানুহক নিব নালাগিছিলে অসুস্থ মানুহ এজনক আৰু নিছেও যদি আগতেও হৈছে জুবিনৰ 3বাৰমান চিজাৰ এটেক হৈছে নিছে মেডিচিন স্কিপ হৈছে বুলি কোৱা শুনিছোঁ লাষ্টত 2 দিন মেডিচিন স্কিপ হৈছে ডক্টৰে কোৱা মতে তেতিয়া সি পটাছিয়াম আৰু ছডিয়ামৰ দবাই খায় নেকি তাৰ লেভেলটো বহুত ল' ছডিয়াম পটাছিয়ামৰ সেইটো খায় সেইটো স্কিপ হৈ গ'ল স্কিপ হৈ পেলাই ৰাতি পাৰ্টি কৰিছে পাৰ্টি কৰি পেলাই আগতে তাৰ জুবিনৰ এটা চিডিউল থাকে সেই মানে ৰাতি যিমানলৈকে হওক লাগিলে ৰাতিপুৱালৈকে হওক কাম কৰি পেলাই সি শুৱায় সেই শোৱা টাইমটো সেইটো ব্ৰেক হৈ গ'ল ব্ৰেক হৈ পেলাই যেনেকৈ আছিলে পাৰ্টিত তেনেকৈয়ে তাক লৈ যোৱা হ'ল আপুনি মন কৰিছেনে কাপোৰো কিন্তু একে আছে কাপোৰো একে আছে যেনেকৈ আছে তাক তেনেকৈ লৈ যোৱা হ'ল তাক মই দেখিছোঁ খোজবিলাক অলপ ষ্টেবল নাইকিয়া পানীত তেনেকৈ জাম্প কৰিছে এতিয়া আৰু এটা কথা মানুহে কৈ আছে ধৰি লওক এতিয়া মেনেজাৰৰ কথাটোৱে কৈছোঁ মেনেজাৰৰ হাততে চব থাকে মেনেজে কৰে জুবিন গাৰ্গৰ স্বভাৱ যদি অসমৰ ৰিক্সাৱালাৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে জানিছিলে মেনেজাৰটো ইমান বছৰ ধৰি আছিল তেওঁ জানিছিল মেইন দায়িত্ব মেনেজাৰ এতিয়া আৰু এটা কথা কওক ঠিক আছে অসম এছ'চিয়েশ্যনৰ কথাটো ক'লোৱে অসম এছ'চিয়েশ্যনৰ কোন হয় কি হয় এইখিনি জেৰাত আহিব তদন্তত আহিব তেওঁলোকে যেতিয়া লগ ধৰিছিলে প্ৰথম তেনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছিলে যে তেওঁলোকে লগ ধৰিছিলে তেতিয়া ইহঁতি নাযাওঁ বুলি কৈছিলে জুবিনে ক'লে যে মই যাম তাৰপিছত পাছদিনাখন কিয় মেনেজাৰে ক'ব নোৱাৰিলে যে কাৰণ মেনেজাৰে জানে যে তেওঁ শুলে নুঠে আবেলিহে গধূলিহে উঠিব তেওঁ কেঞ্চেল কৰিব নোৱাৰিলেনে ডেফিনেটলি পাৰিলেহেঁতেন সেইটো মেইনলি পূৰা সিদ্ধাৰ্থৰ গুৰিত ভুল আছে শ্যাম কানুৰে লৈ গৈছে শ্যাম কানুৰে মিছা কথা কৈছে যে জুবিন গাৰ্গে ৰেষ্ট কৰিবৰ কাৰণে তাক 2 দিনৰ আগতে টিকেট কাটি দিছে সি টিকেট কাটি গৈছে মানে শ্যাম কানুৰে কাটি দিছে হোটেল ব্যৱস্থা কৰি দিছে মানে সেইটো কথা শুনিছোঁ সেইটো সম্পূৰ্ণ মিছা কথা মোক তেতিয়া কৈছে যে মোৰ কাম আছে ৰৈ বিনালৈ কাম আছে ডাবিঙৰ কাম আছে তাৰপিছত বেকগ্ৰাউণ্ডৰ কাম আছে মোৰ যাবলৈ মন নাই শ্যাম কানু জানাই আৰু কামুৰি আছে তথাপি যাম তথাপিও মই 21 তাৰিখ 22 তাৰিখ মানে পামহি তুমি 26 তাৰিখে আহিবা মই এইখিনি কাম কৰি লওঁ তাৰপিছত 26 তাৰিখে আহিবা 26 তাৰিখে আমি বহিম সেই কথাটোকে মোক লাষ্ট কৈ থৈ গ'ল আৰু এতিয়া আহি গ'ল প্ৰশ্নবোৰ উঠিছে কপিৰাইট ৰয়েলিটিৰ ওপৰত কিবা অকণমান আপোনাৰ পৰা যদি জানো কপিৰাইট জুবিনৰ এটা নিজৰ চেনেল আছে জুবিন গাৰ্গ মিউজিক চেনেল নতুনকৈ খুলিছিলে আজি 1-1.5 বছৰমান হৈছে সেইটোৰ কপিৰাইটৰ তাৰ গুৰিত ৰাইট আছে গোটেই যিমানবোৰ মনৰে কইনা আছে বা যিমানবোৰ চিনেমাৰ গান আৰু লোকে যিবোৰ উঠাই দিছে সেইবোৰ জুবিন গাৰ্গৰ গুৰিত ৰাইট আছে সেইবিলাকৰ কাৰ নামত আছে এতিয়া কণ্ট্ৰভাৰ্চি হৈ আছে সেইটো কাৰ নামত আছে নাজানো সেইটো যাৰ নামতে থাকক যদি বেংক ডিটেইলছটো সিদ্ধাৰ্থৰ নামত দিছে তেতিয়া সিদ্ধাৰ্থৰ একাউণ্টত পইচা গুচি যায় সেইটো একাউণ্ট ডিটেইলছ দিব লাগে আৰু অডিঅ' প্লেটফৰ্মবিলাকতো একেটাই কথা বেংক ডিটেইলছ কাৰ দি থৈছে সেইটো ইম্পৰ্টেণ্ট কথা যদি বেংক ডিটেইলছ জুবিনৰ দি থৈছে তেতিয়া জুবিনৰ আহিব যদি জুবিনৰ নাই দিয়া তেতিয়াহ'লে সিদ্ধাৰ্থৰ যদি দিছে সিদ্ধাৰ্থৰ একাউণ্টত পইচা আহিব তাৰমানে যদি এতিয়া সিদ্ধাৰ্থৰ দিছে বুলি ভাবোঁ তেতিয়াহ'লে পইচা সিদ্ধাৰ্থৰ তাতে যাব আৰু পুৰণা গীতখিনিতো আপোনাৰ তাত আছে সেইটো আমাৰ কপিৰাইট আছে আমাৰ গতিকে এতিয়া চাবলৈ গ'লে নতুনখিনি তাৰমানে যদি বেংক ডিটেইলছটো সিদ্ধাৰ্থৰ আছে সিদ্ধাৰ্থ তাত গুচি যাব এতিয়া প্ৰশ্নটো সেইটোৱে উঠিছে ৰয়েলিটি সিদ্ধাৰ্থৰ মেনেজাৰৰ তাত থাকে মেনেজাৰৰ গুৰিত একো নাথাকে সেইটো মেনেজাৰৰ গুৰিত নাথাকে তেতিয়াহ'লে মেনেজাৰে কিয় মেনেজাৰৰ তাত কপিৰাইট কেনেকৈ আছে জুবিনে নাজানে সেইবিলাক কথা সেইবিলাক জনাহেঁতেনতো জুবিন বিজনেছমেন হ'লহেঁতেন জুবিনে সেইবোৰ কথা নাজানে IPRSৰতো সি জীৱনভৰ পাই থাকিব IPRSৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে যিটো আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ কথা সুৰ মানে ছিংগাৰ ফিমেল ছিংগাৰ মেল ছিংগাৰ কোন চনত গৈছে সেইবোৰ দিব লাগে সেইবোৰ গৰিমাই মানে জীৱনভৰ পাই থাকিব সেইবোৰ ৰয়েলিটি মানে যোনেই গওক লাগিলে মানে যেতিয়া যোন প্ৰডাকশ্যনতে গওক লাগিলে অসমত আজিলৈকে যিমানবোৰ গালে সেইবোৰৰ মানে হেৰি পাই থাকিব ৰয়েলিটি জীৱনভৰ পাই থাকিব সেইখিনি পাই থাকিব এতিয়া পাছৰখিনি এতিয়া সিদ্ধাৰ্থৰ ওপৰত ডিপেণ্ড কৰিব যে যদি কাৰণ জুবিনেতো হিচাপ নিকাচ একোৱেই নাচায়
আৰু IPRSৰতো বেংক ডিটেইলছ কাৰ দিছে সেইটো ইম্পৰ্টেণ্ট কথা এটা যদি সিদ্ধাৰ্থৰ দিছে IPRSৰ তেতিয়াহ'লে হেৰি নামত আহিব পইচা